আজি আমি ইয়াত আমাৰ এই বিটিআৰ অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ জৰিয়তে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু আমাৰ এই বিটিআৰ অঞ্চলত যোৱা কিছুদিন ধৰি ডকাইতি কাৰ্য, ধন দাবী তথা ধৰ্ষণৰ দৰে জঘন্য ঘটনা ঘটি আছে। আচলতে আমাৰ এই যোৱা পৰহিলে চিৰাং জিলাতে এটা জঘন্য ঘটনা ঘটি গ'ল আৰু এই ঘটনাটো অতিকৈ জঘন্য। আমি শুনিছিলোঁ যে বাংলাদেশত তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক হিন্দু বাংলাদেশত আছে তেওঁলোকৰ ওপৰত তেনেকুৱা ধৰণৰ নিৰ্যাতন চলে। আজি আমি দেখিবলৈ পাইছোঁ আমাৰ অসমত, আমাৰ চিৰাঙতে এজন 3টা সন্তানৰ মাতৃক মুখত এটা মাৰণাস্ত্ৰ দেখুৱাই পিস্তল মুখত সোমাই দি ধৰ্ষণ কৰিছে। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই অনুৰোধ জনাব বিচাৰিছোঁ, এই ঘটনাক আপুনি ঘটনা হিচাপে নলয়, এই ঘটনা অসমৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে আমাৰ অসমৰ যি বেংগলী ভাইসকল আছে হিন্দুসকলৰ কাৰণে এটা খুব ভয়ংকৰ ঘটনা ঘটি আছে। গতিকে আমি আপোনাক অনুৰোধ জনাইছোঁ আপুনি খুব কম সময়ৰ ভিতৰতে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক যাতে দৃষ্টান্তমূলক শাস্তি পায় তাৰে আপুনি ব্যৱস্থা কৰক। আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আপোনাক আহ্বান জনাইছোঁ। যোৱা 19 তাৰিখে ৰাতিৰ এই নিশাৰ আন্ধাৰত এজাক বৰষুণ পৰি থকা অৱস্থাত এছাম দুষ্কৃতিয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ পেলাই এজন দুৰ্ভগীয়া মহিলাক 3টা বাচ্চা থকা এজন মাতৃক 3টা পোৱালিৰ সন্মুখতে ধৰ্ষণ কৰি মুখত পিস্তল সোমাই দি ধৰ্ষণ কৰি ফ'ৰ্চফুলি ধৰ্ষণ কৰি পেলাই তেওঁক ঘৰলৈ বালিচেৰে ডিঙিত হেঁচা চেপা দি পেলাই মাৰিবলৈ প্ৰয়োগ কৰিছিলে। কিন্তু অলপৰ কাৰণে হাই কেজেল কৰাৰ কাৰণে ল'ৰাজন তাৰ পৰা পলায়ন কৰি অৱস্থাত থকাতে পিছদিনা আমি এটা বিশেষ সূত্ৰত গম পাওঁ তেওঁ বাছেৰে পলায়ন কৰি আছিলে কোকৰাঝাৰ অভিমুখে। তো কোকৰাঝাৰ অভিমুখে পলায়ন কৰি থকা অৱস্থাত হঠাতে আমাৰ স্থানীয় কিছুমান বাসিন্দা মানুহে তাতে তেওঁক দেখিবলৈ সক্ষম হয় আৰু দেখাৰ লগে লগে তেওঁক বাছৰ পৰা পাব্লিকে তাতে ৰাজহুৱাভাৱে তেওঁক নমাই পেলাই পুলিচৰ হাতত গতাই দিয়ে আৰু পাব্লিকে তেওঁক কিছু শাস্তি দিয়াৰ স্পটতে তাৰপিছত পুলিচক গতাই দিয়ে। এতিয়া ঘটনা হ'ল আমাৰ এই সমাজখনত এই অস্ত্ৰধাৰী যিটো ভাইলেঞ্চ আৰু আমাৰ ধৰ্ষণকাৰীৰ যিটো পৰ্যায়ক্ৰমে বৃদ্ধি হৈ আছে আমাৰ এই অঞ্চলত, এইটো আমি কেনেকৈ নিষিদ্ধ কৰিব পাৰোঁ এই অঞ্চলৰ পৰা সেইবাবে আমি আজি এক প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। অৱস্থান ধৰ্মঘট লৈছিলোঁ আমি 2 ঘণ্টীয়া আৰু আমাৰ লগত সহযোগত আজি এফচুৰ নেতৃত্বৰ লগত আক্ৰাচুৰ অল সান্তাল ষ্টুডেণ্ট ইউনিয়নৰ লগত অল বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃবৰ্গৰ লগত চবে আমাৰ লগত সহযোগ কৰিছে আৰু আমাৰ এই আজি প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াৰ পৰাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ক আমাৰ ইয়াৰ পৰা তেওঁলোকে এটা বাৰ্তা দিব খুজিছোঁ যে আমাৰ এই অসমটো আপুনি যদি অসমৰ নাৰী সুৰক্ষিত অসম গঢ়াৰ এটা সোণাৰ অসম গঢ়াৰ আপুনি যিটো সপোন দেখিছে, সপোন ৰচিছে, সেই সপোনটো বাস্তৱিত কৰাৰ কাৰণে আপুনি এটা আপোনাৰ সবল ভূমিকা আমি আমাৰ এই অঞ্চলত খুজিছোঁ আৰু আমি দৃঢ় আশাবাদী যে আপোনাৰ নেতৃত্বত আমি এটা দিনত এই সোণৰ অসম গঢ়াটোত আমি এটা সবল ভূমিকা ল'ব পাৰোঁ আপোনাৰ লগত। তাৰ বাবে আমি এতিয়াৰ পৰা সাজু হৈ আছোঁ। অকল আপোনাৰ সঠিক সিদ্ধান্ত আৰু সঠিক যিটো আপোনাৰ ৰায় আছে এই ৰায়টোৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। আৰু আমাৰ সমাজত য'ত নাৰী সুৰক্ষিত নহয় তেনেহ'লে এই আমাৰ
বিজেপিৰ পৰা আমাৰ প্ৰাইম মিনিষ্টাৰে কৈ আছে বেটি বাচাও বেটি পঢ়াও, য'ত নেকি ঘৰতে মাতৃৰ আগত মাতৃ ধৰ্ষণ হৈ আছে, তাত কেনেকৈ বেটি বাচাও বেটি পঢ়াও হৈ থাকে? আপোনালোকে আগত আমাৰ অঞ্চলখিনিক প্ৰটেকশ্যন দিয়ক, নাৰীক সুৰক্ষা দিয়াৰ কাৰণে নাৰী সুৰক্ষিত একটা আইন বলবৎ কৰক, তাৰপিছত আমি মানিম যে বেটি বচাও বেটি পঢ়াও। অসমত শৈক্ষিক এটা পৰিৱেশ গঢ় দিবলৈ হ'লে আগত নাৰী সমাজক সুৰক্ষিত কৰক, অন্যথা আমি ইয়াৰ ওপৰত তীব্ৰ আন্দোলন কৰি তুলিম। ইয়াৰ ওপৰত আমাৰ এটাই কথা, আৰু এইটো আজি আমি প্ৰতিবাদী কাৰ্যসূচীটো এইটোৰ ওপৰত ভিত্তি কৰি লৈছোঁ। আগন্তুক দিনত আমি যদি ইয়াৰ পৰা আৰু তীব্ৰ আন্দোলন কৰি তুলিব লাগে, আমি তাৰেও প্ৰস্তুত আছোঁ। গতিকে আমি আজি ইয়াৰ পৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ BTC প্ৰশাসনৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি BTCৰ IGP SP সকলক ইয়াৰ পৰা জনাবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ পৰা জনাইছোঁ যে আপোনালোকৰ যিটো সবল ভূমিকা আছে, আপোনালোকৰ এই ভূমিকাটো আমি BTCত খুজিছোঁ, আৰু এই অঞ্চলত আপোনালোকৰ যদি ভূমিকা নহয় তেনে আমি ইয়াতে আকৌ ব্যৰ্থ হ'ম বুলি আজিৰ পৰাই আমি ভাবি ল'ম। গতিকে আমি ইয়াৰ পৰাই আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে আজিৰ পৰা আকৌ যদি অনুৰূপ ঘটনা ঘটিব লগা হয় তেনেহ'লে আমি ইয়াৰ ওপৰত তীব্ৰ আন্দোলন কৰি তুলিম, তেতিয়া আমি কাকো নিদি কথা নাপাতিম।